নমস্কাৰ বন্ধুসকল, আজি মই আপোনালোকৰ মাজলৈ লৈ আনিছোঁ গণিতৰ কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন যিকেইটা মেট্ৰিক পৰীক্ষাত অহাৰ চান্স আছে। আৰু আজি এই ভিডিঅ'টোত 5ৰ পৰা 10 নম্বৰ পাঠত থকা ইম্পৰ্টেণ্ট কুৱেশ্যন কেইটা ক'ম। লগতে যদি আপুনি গণিতৰ 1ৰ পৰা 5 নম্বৰ পাঠত থকা পৰীক্ষাৰ কাৰণে আৱশ্যকীয় প্ৰশ্নাৱলী জানিব বিচাৰিছে তেন্তে ভিডিঅ'টোৰ ডিছক্ৰিপশ্যনত লিংক আছে, তাত ক্লিক কৰি আপোনালোকে জানিব পাৰিব। যদি আপোনালোকে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি লওক, কাৰণ ইয়াত মেট্ৰিক পৰীক্ষাৰ কথাৰ লগতে পৰীক্ষাত নম্বৰ বা কৌশলৰ কথা আলোচনা কৰা হয়। আহক বন্ধুসকল, ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, ভিডিঅ'টো তোমালোকৰ ভালৰ কাৰণে বনোৱা হৈছে, সেয়েহে ভিডিঅ'টো শেষলৈকে চাবা। আৰু মেট্ৰিকৰ লগত কিবা জড়িত প্ৰশ্ন থাকিলে কমেণ্টত জনাবা, মই নেক্সট ভিডিঅ'টো তাৰ উত্তৰ দিবলৈ চেষ্টা কৰিম।